Hey guys, welcome back to my YouTube channel. So guys, আজি আকৌ মানে বাগানলৈ যাওঁ guys আৰু বাগানত আজি হ'ব এটা চ্যালেঞ্জিং কালি হৈছিলে ভাইটিৰ চেনেলটো দিছিলে সৰি ভাইটি অভিজিতৰ চেনেলটো দিছিলে যে খৰিফলা চ্যালেঞ্জ দিছিলে তো যোনে বেছিকে ফালিব পাৰে তাৰ একো শাস্তি নাছিল যোনে কমকে ফালিব পাৰে তাত আছিল শাস্তি কি বগৰী খাব লাগে কলপাতত দিয়া তো গাইস মই হাৰি গৈছিল আৰু মই খাব লগিয়া আছিল বগৰী কলপাতত দিয়া আজি হ'ব গাইস বগৰী পুৰা খুন্দি পিনি যোনে বেছিকে খাব পাৰে তাৰ একো শাস্তি নাই যোনে খাব নোৱাৰে ঠাণ্ডাৰ কুবত তাৰ শাস্তি হ'ব আৰু কিবা এটা ভাবি চাব লাগিব পিছত কি শাস্তি দিয়া যায় তো গাইস বলক আজি কি হয় বাগানত দেখো আমাৰ ইমান ঠাণ্ডা পইচা গুটে কুৱলি চক আৰু অলপমান দেৰি পিছত বৰফ চৰফ পৰিব লাগি যায় বুলিহে ভয় আছে তো ঠাণ্ডাৰ কুবত কপি মাত খাৰ পাব আৰু তো গাইস এতিয়া মানে কাম কৰি হৈ গ'ল আৰু কাম কৰি হোৱাৰ কাৰণে এতিয়া চাহ খাই আছো এইটো পেহি পুৰা বহি পিনি বিদুৱা ধান্দাত গাইস আৰু এইটো মোৰ চাহ আৰু বিস্কুট লগত লৈ পিনি তো হে গাইস মানে এতিয়া চ্যালেঞ্জ ৰেডি আছে আৰু এফালে আছে আমাৰ চ্যালেঞ্জ যাৰ লগত মই কৰিম বুলি কে ভাবিছো গাইস অৰ্থাৎ অভিজিত দাদা তো গাইস ৰেডি আছো এতিয়া চ্যালেঞ্জ হ'ব বগৰীৰ লগত মানে বিনা নিমখত বগৰীটো বিনা নিমখত বগৰীটো হ'ব আৰু লাষ্টত জিয়ে মানে জিকিব হিটো একো নাই আৰু যোনে নিজিকে হি নিমখটোকে খাব লাগিব কাৰণ আমাৰ ভাগত জলকীয়া দিব পাহৰি গলো গাইস শাস্তিটো নিমখ খাব লাগিব তো বলক গাইস আৰম্ভ বেছি নাই গাইস অলপকে দিছো মানে বেছি বগৰী অনা নহল তো গাইস এয়া আৰু ইফালে নিমখটো ৰখা আছে যোনে হাৰিব এটো খাব লাগিব তো গাইস ভিডিওটো চাই থাকক तब से तुम नजर में आ रुके हम तो हो गए समा धीरे धीरे थालमा अब तो होना है वही जो बनाए जाना हम तो हो गए समा धीरे धीरे थालमा अब तो होना है वही जो बनाए जाना हम तो उड़ गए तो खा गाइस এটা নিমখ খাব দেবা মই অলপ হেল্প কৰি দিছো ইমানটো নিমখ গাইস আজি আমাৰ শাস্তিটো মানে কিবা এটা বেলেগ ল'ব লাগিছিল কিন্তু নিমখ লৈ বহুত বেয়া কৰিলো পিছত ইমানটো নিমখ এতিয়া কেনে খাম বাৰু নালাগে খাবলৈ তেজ পানী হৈ যাব মই দেখাই দিছো তোক তো গাইস এইটো নিমখ বেছি খোৱাটো মানে বেয়া কথা তো তাৰ বাবে নিমখ খাবলৈ মানে মানা কৰিছে তো শাস্তিটোৰ পৰা মানে মোক কি বহিষ্কাৰ কৰিছে ৰেহাই দিছে তো হে গাইস এটা একবাৰ টিবলেট ডাইৰেক্ট মানে কি হ'ল গাইস গম পালে বগৰী একেলগে চাৰিটা সোমাই দিছিলো আৰু এই ডিঙি পুৰা লাগি ধৰিলে বগৰী আৰু বগৰীটো পুৰা বালিয়া বগৰী ন গাইস তো মই জিকিলো গাইস আৰু তো গাইস চ্যালেঞ্জটো লাগিলো আৰু চ্যালেঞ্জত জিকিলো মই কাৰণ ছোৱালীৰ লগত টেঙা খোৱা চ্যালেঞ্জ কোনো মানে হাৰিব নোৱাৰে আৰু বিশেষকৈ মই সৰুৰ পৰা মানে টেঙা খোৱাত বহুত এক্সপাৰ্ট গাইস ভাত নহলেও টেঙা সোমাই যায় তো গাইস বগৰীটো খোৱাটো মই জিকিলো আৰু মই মানে অকণমান অন্যায়ো কৰিলো গাইস একেলগে 4-5টা বগৰী একেলগে সোমাই দিলো তাৰপিছত যেতিয়া তাৰ শেষ হৈ গ'ল তেতিয়াতো মোৰ ভয় লাগিব ধৰিলে ন গাইস মই হাৰি যাম বুলি কিন্তু সেই বগৰীটো খাবই নোৱাৰিলে গোটাকে গোটেইবোৰ উকলিয়ালে কিন্তু মই গোটেইবোৰ চাফাকৈ খালোঁ তো গাইস মই জিকিলো আৰু অভিজিত দাদাই খালে নিমখটো নিমখ চিমখ খাই লৈ আৰু এতিয়া মানে ঘৰলৈ যাওঁ 2টা বাজিলে গাইস কাম কৰিও হ'ল আৰু সেইকাৰণে ঘৰলৈ যাওঁ তো ভিডিঅ'বোৰ চাব আৰু বাগান হেলে চব খৰিও কৰোঁ গাইছ তো এইবোৰ খৰি কৰিছে অভিজিত দাদাই আৰু এইটো আমাৰ কাবলি যোনে এতিয়া কেমেৰা ধৰিছিলে গাইছ মোক তাৰপিছত এইটো এইটো কি ধৰি আছে কটাৰী সেইটো চাইকেল লৈ ওলাইছে বাগানৰ মালিক গাইছ তো গাইছ ঘৰ আহি পাই গ'লোঁ আৰু ঘৰ আহি পাই গাইছ আপোনালোকৰ পৰা বিদায় লৈছোঁ গাইছ তো গাইছ মোৰ ভিডিঅ'বোৰ যদি ভাল পায় তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব যিসকল চেনেলটোলৈ নতুনকৈ আহিছে গাইছ আৰু এনেদৰে যদি চেলেঞ্জিং ভিডিঅ' লাগে তেতিয়াহ'লে কমেণ্ট কৰি জনাব আৰু আজিৰ ভিডিঅ'টো কেনেকৈ পালে আপোনালোকে অৰ্থাৎ ইমান ভাল নাপাব কাৰণ ভিডিঅ'টো ইমান ভাল হোৱা নাই চাগে মোৰ ভাগৰ কিন্তু অভিজিত দাদাৰ ভিডিঅ'টো বেছিকৈ ভাল হৈছে আৰু মানে বাগানত কেমেৰা ধৰা মোবাইলো নাছিলে গাইছ তো গাইছ ইমানেই আজিলৈ আৰু বাই বাই থেংকছ ফৰ ৱাচিং বাই বাই